নমস্কাৰ ষ্টুডিঅ'ত মই ডেইজি চাই আছে আপোনালোকে হেল্ল' ডক্টৰ অসম আমি আজি আমাৰ হেল্ল' ডক্টৰ অসমৰ স্বাস্থ্য শিতানত আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী প্ৰখ্যাত বিশেষজ্ঞ ডক্টৰ দিগন্ত চৌধুৰী তেওঁ ইএনটি ডক্টৰ ৰূপে খ্যাত ছাৰক আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো নমস্কাৰ আমাৰ স্বাস্থ্য শিতানত যোৱাৰ আগতে আমি ছাৰৰ পৰিচয়টো জানিবলৈ বিচাৰিম Sir, আপোনাৰ বিষয়ে আমি জানিব বিচাৰিম আৰু দৰ্শকসকলক জনাব বিচাৰিম হয় প্ৰথমতে মই হেল্ল' ডক্টৰৰ সমূহ কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ধন্যবাদো জ্ঞাপন কৰিছো যে এই অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰি আনিছে মোৰ নামটো আপুনি ক'লেই দিগন্ত চৌধুৰী মই ইয়াতে আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ বুলি আছে মই ইয়াতে ইএনটি এণ্ড হেড এণ্ড নেক কনচালটেণ্ট হিচাপে কৰ্মৰত আজি আমাৰ স্বাস্থ্য সম্বন্ধীয় শিতানত আমি লৈ আহিছো টনচিলাইটিছৰ বিষয়ে আৰু টনচিলাইটিছৰ বিষয়ে জানিবলৈ আমি ছাৰক আমন্ত্ৰণ কৰি আনিছো মই প্ৰথমতে উল্লেখ কৰিছো আৰু ছাৰে আমাক এই বিষয়ে আজি বিতংভাৱে জনাব আচ্ছা মই টনচিলাইটিছৰ বিষয়ে কোৱাৰ আগতে টনচিলনো কি তাৰ বিষয়ে সামান্য মানে এটা অলপমান ক'ব বিচাৰিছো টনচিল আমাৰ ওচৰত পেচেণ্ট আহে মোৰ টনচিল হৈছে বুলি আচলতে বুলি কয় কিন্তু টনচিল সকলো মানুহৰ তাতে থাকে আৰু এনাটমিকেলি চাব গ'লে টনচিল মুখমণ্ডল আৰু নাকৰ পিছফালেও টনচিল আছে নাকৰ পিছফালেতো নেজোফেৰিঞ্জিয়েল টনচিল বুলি কয় বা কমনলি এডিনইড বুলি কয় আৰু জিভাটো আছে লিংগুৱেল টনচিল কিন্তু আমাৰ যিটো আমি কমনলি টনচিলাইটিছ বুলি কওঁ সেইটো হৈছে পেলেটাইন টনচিল তো পেলেটাইন টনচিলটো মুখমণ্ডল আৰু একদম ভিতৰ ফালে জিভাৰ ছাইডত দুটা অভেল শেপেড গুটিৰ নিচিনা আছে ৰাইট লেফ্ট ছাইডে এইটোকে টনচিল বুলি কয় আৰু এই টনচিলটো হৈছে আচলতে লিম্ফেটিক ছিষ্টেমৰ এটা পাৰ্ট অংগ আৰু ইয়াক লিম্ফইড টিছু বুলিও কয় লিম্ফইড টিছু আৰু তোমাৰ এই লিম্ফইড টিছু ই আচলতে টনচিলে তোমাৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা মানুহক প্ৰটেকশ্যন দিয়ে আৰু এই প্ৰটেক্টিভ অৰ্গেনটো বা টনচিলটো যেতিয়া ইনফেকশ্যন হয় বা ফুলে বা ইনফ্লেমেশ্যন হয় ইয়াক টনচিলাইটিছ বুলি কয় এই ৰোগৰ কাৰণসমূহ আমি জানিব পাৰিম নেকি ৰোগৰ কাৰণটো হৈছে একচুৱেলি ইনফেকশ্যন আৰু মোষ্ট কমনলি হৈছে তোমাৰ ভাইৰেল ইটিঅলজি আৰু লগত বহু কাৰণত বেক্টেৰিয়াৰ দ্বাৰাও যেতিয়া টনচিলটো সংক্ৰমণ ঘটে তেতিয়া টনচিলাইটিছ হয় আৰু এই ৰোগৰ মানে চিকিৎসা কি আছে এই ৰোগৰ চিকিৎসাটো তোমাৰ বহুতেই আছে প্ৰথম আৰম্ভ কৰোঁ যদি আমি হোম ৰেমেডিজৰ কথা কওঁ তো হোম ৰেমেডিজত তোমাৰ পেচেণ্টে আচলতে টনচিলাইটিছ হ'লে এডিকুৱেট ৰেষ্ট লাগে ধৰা বেমাৰ হৈ আছে অন্য বেমাৰৰ নিচিনাই অলপ ৰেষ্টত থাকিব লাগে আৰু তোমাৰ গৰম পানী খাব লাগে ঠাণ্ডা লগাব নালাগে আৰু তোমাৰ নিমখ গৰম পানী দি গাৰ্গল কৰিব পাৰে লাগে আৰু খাদ্যবিলাক ফ্ৰেছ খানা খাব লাগে পানী প্ৰচুৰ পৰিমাণে খাব লাগে গৰম পানী কৈছোঁ কুহুমীয়া গৰম পানী আৰু তাৰ বাহিৰে তোমাৰ যদি সেইখিনিত নকমে মানে তেতিয়াহ'লে আমি এণ্টিবায়'টিক্স দিওঁ মানে যাতে ইনফেকশ্যনটো কণ্ট্ৰল হয় আৰু পেইন ৰিলিফ বা ফিভাৰ থাকিলে আমি তোমাৰ পেৰাচিটামল টেবলেট দিয়া যায় আৰু লগত এণ্টিচেপ্টিক গাৰ্গলছো পায় তোমাৰ এণ্টিচেপ্টিক গাৰ্গল পভিডন আয়ডিন থকা বা ক্ল'ৰহেক্সিডিন থকা এনেকুৱা বস্তু দিয়া যায় আৰু লগত কিছুমান লজেন্সো পায় যিয়ে গলটো এটা মানে টনচিলাইটিছ হ'লে গলটো মানে খচখচাই থাকেতো তো তেতিয়া কিছুমান লজেন্সো পায় যে ইৰিটেশ্যনটো কমায় আৰু আমাৰ ঘৰতো তোমাৰ চবৰে ঘৰত কিছুমান মানে হোম ৰেমেডিজৰ ভিতৰত ধৰা আদা বা মৌ এনেকুৱা ধৰণৰ বস্তু খাব পাৰে তেনেকুৱা আৰু এই ৰোগটো ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হয় নেকি ডেফিনেটলি যিহেতু অন্য তোমাৰ ইটিঅলজিটো মই কৈছোঁ ভাইৰেল বা বেক্টেৰিয়েল ইটিঅলজি তো এটা ভাইৰাছ বা বেক্টেৰিয়া এজন মানুহৰ পৰা আনজনলৈ স্প্ৰেড কৰিব পাৰে আৰু তাৰ ফলত তোমাৰ ধৰা এজন মানুহৰ হৈছে আন এজন মানুহৰো টনচিলাইটিছ হয়
তেনেকেই ৰোগটো এজনৰ পৰা আনজনলৈকে বিয়পে আচলতে স্যাৰ আমি এতিয়া জানিব বিচাৰিম এই ৰোগৰ লক্ষণসমূহ কেনেকুৱা ৰোগৰ লক্ষণখিনি ক'ব গ'লে প্ৰথমতে মানুহ এজনৰ এটা ডিঙিৰ অসুবিধা পাব ডিঙিত চ'ৰ থ্ৰ'ট বুলি কয় মানে ডিঙিৰ বিষ ঢোক গিলতে অসুবিধা লগা টনচিল দুটা ফুলি যোৱা তাৰপিছত মাতটো চেঞ্জ হোৱা ঠিক আছে আৰু বহুত শিশুৰ ক্ষেত্ৰত দেখা গৈছে তোমাৰ বিষটো কাণলৈকেও যায় এনেকুৱা ধৰণৰ হয় গাৰ বিষ হ'ব জ্বৰ খাব মন নোযোৱা আৰু ইভেন দেখা গৈছে যে বহুত সংখ্যক ৰোগীৰ তোমাৰ পেটৰ বিষো কমপ্লেইন কৰে টনচিলাইটিছৰ কাৰণে আৰু বহুত পেচেণ্টৰ তোমাৰ ইয়াতে গ্লেণ্ড থাকে লিম্ফ নোড ফুলি যোৱা গলটো চিধা কৰিব নোৱাৰা তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় ভাগৰ লাগি থকা গলটো শুকাই থকা আৰু গলটো খচখচাই থকা ইৰিটেশ্যন এটা হৈ থকা লগত চৰ্দি তৰ্দিও এছ'চিয়েটেড থাকে তাৰমানে স্যাৰ এই ৰোগৰ মানে ৰিস্ক ফেক্টৰবোৰ কেনেকুৱা হয় ৰিস্ক ফেক্টৰ আমি দুটা ভাগত ভগাব পাৰোঁ এটা হ'ল এনভাইৰনমেণ্টেল আৰু এটা হ'ল চিষ্টেমিক আৰু এতিয়া এনভাইৰনমেণ্টলৈকে যদি যাওঁ খুব ঠাণ্ডা ক্লাইমেটত বা ঠাণ্ডা জেগাত টনচিলাইটিছৰ প্ৰভাৱ বেছিকৈ দেখা যোৱা যায় তাৰোপৰি আমি যদি বয়স অনুপাতে চাওঁ শিশুৰ ক্ষেত্ৰত টনচিলাইটিছ আমি কৈছিলোঁ ইতিমধ্যে টনচিলাইটিছৰ প্ৰব্লেম বেছিকৈ দেখা যোৱা দিয়ে আৰু এডাল্টৰো হয় কিন্তু শিশুৰ ক্ষেত্ৰত বেছিকৈ হয় এইজ হিচাপে চাব গ'লে তাৰপিছত তোমাৰ কোমৰবিড কণ্ডিশ্যন থাকিলে ধৰা পেচেণ্টৰ ডায়েবেটিছ থাকিলে বা তোমাৰ কিছুমান মেডিচিন খাই থাকিলে ধৰা ষ্টেৰইড খাই থাকিলে তেওঁলোকৰ সোনকালে টনচিলৰ সংক্ৰমণ হোৱা দেখা যায় এতিয়া আজিকালি এটা ৰুল আছে এনভাইৰনমেণ্টেল পলিউশ্যন য'ত তোমাৰ ধূলি বালি বেছি হয় তাতে তোমাৰ সোনকালে টনচিলাইটিছ হোৱা দেখা যায় আৰু পেচেণ্টৰ কাৰ্ডিয়েক ডিজিজ থাকিলে হাৰ্ট ডিজিজ থাকিলেও টনচিলাইটিছৰ প্ৰভাৱ বেছিকৈ দেখা দিয়ে আৰু ইমিউনো কম্প্ৰমাইজ হ'লে HIV পেচেণ্টবিলাকৰ যাৰ বডি ৰেজিষ্টেঞ্চ কম তেওঁলোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় তাৰমানে আৰু তোমাৰ অভাৰ ক্ৰাউডেড যদি একেলগে বহুত মানুহ একেলগে থাকে অভাৰ ক্ৰাউডেড এৰিয়াত টনচিলাইটিছৰ প্ৰব্লেমটো বেছিকৈ দেখা যায় স্যাৰ এই ৰোগৰ চিকিৎসা কিদৰে কৰা হয় এই ৰোগৰ চিকিৎসা আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এটা হ'ল একিউট টনচিলাইটিছ যাৰ ধৰা বেমাৰটো হৈছে আৰু মোটামুটি 10 দিনমানলৈকে লাষ্টিং কৰে এইটো একিউট টনচিলাইটিছ বুলি কয় আৰু এটা ষ্টেজ আছে ক্ৰনিক টনচিলাইটিছ যাৰ ফ্ৰিকুৱেণ্টলি বছৰটোত 4-5 বাৰ কি সঘনাই হৈ থাকে তাক ক্ৰনিক টনচিলাইটিছ বুলি কয় তো দুইটা ভাগৰ ট্ৰিটমেণ্ট মডেলিটিছটো বেলেগ বেলেগ হয় এতিয়া আহোঁ একিউট টনচিলাইটিছৰ কথা যিটো তোমাৰ মই কৈছোঁ যে 1 পৰা 10 দিনলৈ লাষ্টিং কৰা টনচিলাইটিছ তো এই টনচিলাইটিছ বহু ক্ষেত্ৰত হোম ৰেমেডিজৰ দ্বাৰাও তোমাৰ ঠিক কৰিব পাৰি ডক্টৰৰ ওচৰত প্ৰথমতে নাযায় মানে এটলিষ্ট 48 আৱাৰ্ছ অবজাৰ্ভেশ্যন কৰিব পাৰি যদি চিমটমছ বেছি নাথাকে এতিয়া ঘৰুৱা উপাদানৰ ভিতৰত তোমাৰ পেচেণ্টই যেতিয়াই ডিঙিৰ বিষ আৰম্ভ হৈছে বা অলপ বৰ খচখচোৱাৰ নিচিনা লাগিছে বাহিৰত নাযায় তোমাৰ ঘৰৰ ভিতৰতে থাকিব লাগে এডিকুৱেট ৰেষ্ট ল'ব লাগে লগত হাইড্ৰেশ্যন মানে পানীটো বেছিকৈ খাব লাগে কুহুমীয়া পানী বেছিকৈ খাব লাগে আৰু তোমাৰ ঠাণ্ডা বস্তু একো খাব নালাগে খানাবিলাক বা খাদ্যসমূহ ফ্ৰেছ খানা খাব লাগে আৰু অলপ চফ্ট খাব লাগে যাতে গলটো গিলতে পেচেণ্টজনৰ অসুবিধা নহয় তাৰোপৰি আমাৰ ঘৰত চবৰে তোমাৰ আদা বা হানি থাকে তো আদা হানি এনেকুৱা ধৰণৰ কম্বিনেশ্যন কৰি খাব পাৰে লাল চাহ জাতীয় বস্তু খুব গলৰ কাৰণে ভাল তো এইখিনি হ'ল হোম ৰেমেডিজৰ কথা এতিয়া যদি তোমাৰ জ্বৰ বেছিকৈ থাকে তোমাৰ 100ৰ ওপৰত থাকে তেতিয়াহ'লে পেচেণ্টে নিয়াৰেষ্ট ডক্টৰৰ লগত কনচাল্ট কৰিব লাগে আৰু আমাৰ ওচৰত এপ্ৰ'চ কৰিলে আমি যদি পেচেণ্টৰ প্ৰব্লেম বেছিকৈ দেখা পাওঁ তেতিয়া এণ্টিবায়'টিকৰ কোৰ্চ দিব লগা হয় আৰু লগত তোমাৰ বিষ নিৰাময়ৰ বাবে পেৰাচিটামল টেবলেট পায় আৰু
লগত এণ্টিছেপ্টিক গাৰ্গল পভিডন আয়োডিন বা তোমাৰ ক্ল'ৰহেক্সিডিন জাতীয় দি পেচেণ্টক গাৰ্গল কৰিব দিয়া যায় তো এইখিনি আমি তোমাৰ একিউট ষ্টেজত কৰোঁ এতিয়া যদি পেচেণ্টৰ সঘনাই টনচিলাইটিছৰ প্ৰব্লেম দেখা দি থাকে ধৰা মাহত এক মাহ হৈ গ'ল 2 মাহ বা পিছত আকৌ হৈছে তেনেকৈ বছৰটোত 4-5 বাৰ বা 6 বাৰলৈকে হৈছে বা তাৰ পিছৰ বছৰতো ফ্ৰিকুৱেণ্টলি হৈছে এইটো ক্ৰনিক পৰ্যায়লৈকে গৈ পায় আৰু তেতিয়া বহু ক্ষেত্ৰত তোমাৰ যদি কনজাৰভেটিভ ট্ৰিটমেণ্ট মানে আমি ঔষধৰ দ্বাৰা যদি নিৰ্মূল কৰিব নোৱাৰোঁ তেতিয়া আমি পেচেণ্টক টনচিলেক্টমি এডভাইচ কৰোঁ যিটো অতিকে আজিকালি ছেফ হয় তো এইখিনি ট্ৰিটমেণ্ট কৰিব পাৰি পেচেণ্টক আৰু এইখিনি যদি সাৱধানতা অৱলম্বন নকৰে তেন্তে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা পৰে টনচিলাইটিছৰ আগতে বহুতেই কমপ্লিকেশ্যন আছিল পেচেণ্টবিলাকে বহু ক্ষেত্ৰত নিজে ঘৰতে ট্ৰিটমেণ্ট লৈছিল ডক্টৰক কনচাল্টো কৰা নাছিল বা এণ্টিবায়'টিক্সৰ যেতিয়া যুগ নাছিল তেতিয়া টনচিলাইটিছৰ খুবেই কমপ্লিকেশ্যন দেখা গৈছিল তো এতিয়া লাহে লাহে মানুহবিলাক মানে এডুকেশ্যন লেভেলটো বাঢ়ি গৈছে তো পেচেণ্টে আজিকালি নিজৰ স্বাস্থ্যক লৈ নেগলেক্ট নকৰে তো কিন্তু কমপ্লিকেশ্যন তথাপিও হয় এতিয়া ধৰা যদি টনচিলৰ ইনফেকশ্যনটো বেছিকৈ হয় টনচিলৰ মাজত কিছুমান ফুটা থাকে ক্লিপছ বুলি কয় তাৰ থ্ৰু দি পুজটো তোমাৰ টনচিল আৰু টনচিলৰ লাগি থকা বৰ্ডাৰটো তাৰ মাজত পুজ জমা হয় যাক নেকি পেৰিটনচিলাৰ এপচেছ বুলি কয় তো এপচেছ ফৰ্মেশ্যন মানে পুজ জমা হয় টনচিলৰ লগত লাগি থকা বেৰখনৰ মাজত তো সেইটো এটা সাংঘাতিক কথা হয় আৰু 2 নম্বৰ প্ৰব্লেম হয় কাণৰ প্ৰব্লেম হয় বাচ্চাবিলাকৰ তো কাণৰ বিষ চিষ হয় অটাইটিছ মিডিয়াৰ প্ৰব্লেম হয় আৰু টনচিলকেইটা বহুত বেছি ডাঙৰ হৈ থাকিলে যাক নেকি ক্ৰনিক হাইপাৰট্ৰপিক টনচিলাইটিছ বুলি কওঁ বহুতৰে দেখা গৈছে যে 2টা টনচিল লগ লাগি থাকিলে তোমাৰ উশাহ নিশাহতো পেচেণ্টে যথেষ্টখিনি অসুবিধা হয় যাক শ্লিপ এপনিয়া বুলিও কয় এপনিক এপিছড হয় শুই থকা সময়ত তো তেনেকুৱা ধৰণৰ হয় আৰু ৰেয়াৰ কমপ্লিকেশ্যন কিছুমান আছে ধৰক হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে ৰিউমেটিক হাৰ্ট ডিজিজ হ'ব পাৰে আৰু ৰিউমেটিক হাৰ্ট ডিজিজ তোমাৰ বিটা হিমোলাইটিকাছ ষ্ট্ৰেপ্ট'ককাছ বুলি কয় এটা বেক্টেৰিয়া থাকে গ্ৰুপ এ তাৰ দ্বাৰা হয় তো লগত কিডনি ডিজিজো হয় ৰেয়াৰ যদিও তো গ্ল'মেৰুলোনেফ্ৰাইটিছ বুলি কয় তো লগত তোমাৰ জইণ্ট পেইণ্টিং এনেকুৱা ধৰণৰ প্ৰব্লেমো হয় বা তোমাৰ ৱেইট গেইন নহয় বহুত শিশুৰ তো এনেকুৱা ধৰণৰ কমপ্লিকেশ্যন হ'ব পাৰে তোমাৰ ভালদৰে ট্ৰিটমেণ্ট নকৰিলে স্যাৰ টনচিলাইটিছ প্ৰিভেণ্ট কৰিব পৰা যায় নে নাযায় টনচিলাইটিছ দেখা গৈছে বহুতখিনি ক্ষেত্ৰত প্ৰিভেণ্ট কৰিব পৰা যায় কাৰণ মই ইতিমধ্যে কৈছোঁ যে টনচিলাইটিছ আচলতে বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হ'লে টনচিলাইটিছ হয় তো কি হয় কিন্তু বেক্টেৰিয়া আৰু ভাইৰাছটো তোমাৰ এনভাইৰনমেণ্টত থাকিবই ইয়াকতো তুমি ৰোধ কৰিব নোৱাৰা কিন্তু পাৰ্চনেল হাইজিন মানে কেনেকুৱা ধৰণৰ ফ্ৰিকুৱেণ্ট হেণ্ড ৱাশ্বিং এতিয়া আমি শিশুসকলক শিকাব লাগিব যে স্পেচিয়েলি টয়লেটত গ'লে বা তোমাৰ খোৱা লোৱা কৰাৰ আগত তুমি হাতখন যাতে ভালকৈ ধুৱে চাবোন দি পেলাই তো 2 নম্বৰ কথা শিশুবিলাক কি হয় একগোট হৈ থাকে খেলা ধূলা একেলগে কৰে আৰু তেতিয়া এটা শিশুৰ পৰা আনটো শিশুলৈকো যায় এইখিনিতো ল'ৰা ছোৱালী কৰিবই আৰু দেখা গৈছে শিশুবিলাকে ফুড শ্বেয়াৰিং কৰে বা একেটা টিফিনৰ পৰাই খায় বা জুঠা খায় তো একে গিলাচত পানী চানি তেনেকুৱা ধৰণৰ খাব নালাগে তেতিয়া মুখৰ বেক্টেৰিয়া বা ভাইৰাছ এজনৰ পৰা আনজনলৈকে যাব পাৰে আৰু ইভেন তোমাৰ ধৰা টনচিলাইটিছ হৈছে এটা মানুহৰ দাঁত ব্ৰাছ কৰা ব্ৰাছডাল একচুৱেলি ছেকেণ্ড টাইম ইউজ কৰিব নালাগে তেনেকুৱা ধৰণৰ কথা তো পাৰ্চনেল হাইজিনটো ইম্পৰ্টেণ্ট কথা লগত ধূলি বালি এৰিয়াত পৰা অলপ নিজকে প্ৰিভেণ্ট কৰিব লাগে প্লাছ এতিয়াতো মাস্কৰ চিটুৱেশ্যনটো আহিয়ে গৈছে কৰোণাৰ বাবে তো বহু ক্ষেত্ৰত মাস্ক পিন্ধিব লাগে আৰু
শিশুসকলৰ লগতে শিশুসকলৰ অভিভাৱকসকলে যেতিয়া শিশুটোৰ টনচিলাইটিছ হৈছে স্কুল পাতি মানে বেছি ষ্ট্ৰেছ নিদি 2-3 দিন এটলিষ্ট মিনিমাম ঘৰতে ৰেষ্ট ল'ব লাগে আৰু ৰেষ্টটো এডিকুৱেট নহ'লে কি হ'ব যদি এটা বেমাৰী শিশু স্কুললৈকে যায় তাৰ লগত তাৰ বন্ধুবৰ্গটো বেমাৰটো দি দিয়াৰ নিচিনা হয় তো এইখিনি পাৰ্চনেল হেবিট আৰু পাৰ্চনেল হাইজিনখিনি যদি ভালকৈ মেইনটেইন কৰা হয় কিছু ক্ষেত্ৰত টনচিলাইটিছটো প্ৰিভেণ্ট কৰিব পৰা যায় স্যাৰ যদি ইয়া কাটি পেলাবলগীয়া হয় তেন্তে ব্যক্তিজনৰ পিছলৈ কিবা অসুবিধা হ'ব পাৰে নেকি তুমি টনচিলেক্টমিৰ কথাই কৈছা টনচিলেক্টমি এটা খুবেই ছেফ অপাৰেশ্যন হিচাপে বহুতৰে ভয় খায় যে মই টনচিলটো ৰিমুভ কৰি দিলোঁ আৰু মোৰ মাতটো চেঞ্জ হ'ব বা তেনেকুৱা ধৰণৰ নহয় এইটো এটা মিছনমাৰ ভইচ বক্সটো বহুত দূৰত থাকে আৰু আমি টনচিলাইটিছৰ অপাৰেশ্যন যিটো টনচিলেক্টমি বুলি কওঁ খুব প্ৰিকশ্যন লৈ পেলাই কৰা যায় তো তেনেকুৱা ধৰণৰ অসুবিধা পেচেণ্টৰ নহয় ইতিমধ্যে আমাৰ হেল্ল' ডক্টৰ অসমৰ দৰ্শকসকলে গম পাইছে টনচিলাইটিছৰ বিষয়ে ছাৰৰ পৰা আৰু আমি ভাবোঁ যে আপোনালোকে যথেষ্টখিনি উপকৃত হৈছে এইখিনি কথা জানি আগলৈ আমি এনেধৰণে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্বন্ধীয় কথা লৈ আপোনালোকৰ মাজলৈ লৈ আহিম বিভিন্নজন ডক্টৰ বিভিন্নজন শিশু বিশেষজ্ঞক আপোনালোকে চাই থাকিব হেল্ল' ডক্টৰ অসম আৰু ছাৰকো আমি ধন্যবাদ জনাইছোঁ তেওঁৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ